নগাঁও জঘন্য কাণ্ড দুৰ্বৃত্তৰ নাৰ্ছিং হোমৰ পৰাই অপহৰণ কৰি পথৰ দাঁতিত পেলাই থৈ গ'ল নাৰ্ছক ৰাজ্যত সঘনে বিভিন্ন নাৰী নিৰ্যাতন ঘটনা ঘটি অহাৰ সময়তে নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে অনুৰূপ এক জঘন্য কাণ্ড নাৰ্ছিং হোমৰ পৰাই অপহৰণ কৰি এগৰাকী নাৰ্ছক পিছত নিৰ্যাতন চলাই পথৰ দাঁতিত মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় দুৰ্বৃত্তই जितु घटनाय समग्र जिलाखনত तीव्र चाঞ্চল্যৰ সৃষ্টি কৰিছে আনকি যোৱা 23 ডিসেম্বৰৰ দিনা কৰ্তব্যস্থলীৰ পৰা তিনিগৰাকী যুৱতীয়ে অপহৃত যুৱতী নাৰ্ছগৰাকীক ফুচলাই নিয়াৰ দৃশ্য সিসি কেমেৰাত আবদ্ধ হৈছে অৱশ্যে আশ্চৰ্যজনকভাৱে মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত যুৱতী তিনিগৰাকীৰ সৈতে ওলাই যোৱাৰ প্ৰায় 2 ঘণ্টাৰ পিছতে ক্ষতবিক্ষত অৱস্থাত নাৰ্ছগৰাকীক বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন ভোমৰাগুৰিৰ পৰা বটদ্ৰৱা আৰক্ষীয়ে উদ্ধাৰ কৰে ইফালে নাৰ্ছগৰাকীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমান নগাঁও মেট্ৰ হস্পিটেলৰ আইচিইউ চিকিৎসাধীন হৈ থকা নাৰ্ছগৰাকী এতিয়া ভাষ্য অনুসৰি জুৰিয়া মহাবিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীয়ে আলিটাঙনিৰ জনৈক বিল্লাল খান ওৰফে বিল্লাল উদ্দিনৰ নিৰ্দেশত তেওঁক ফুচলাই নি সোণাইঘাট চলচলিৰ এখন হোটেলত চাওমিন খুৱাইছিল আৰু তাৰ পিছতে চেতনাহীন হৈ পৰিছিল যুৱতী নাৰ্ছগৰাকী পৰৱৰ্তী সময়ত পথৰ দাঁতিত পেলাই থোৱা নাৰ্ছগৰাকীক বটদ্ৰৱা আৰক্ষীয়ে অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইতিমধ্যে যুৱতীগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে কিন্তু ষড়যন্ত্ৰকাৰী আৰু হত্যাৰ চেষ্টা কৰা অপৰাধীৰ নাম উল্লেখ কৰাৰ পিছতো এই পৰ্যন্ত ৰহস্যজনকভাৱে আৰক্ষীয়ে আটক কৰিব পৰা নাই আসামীক ইয়াৰ বিপৰীতে ইমানদিনে বটদ্ৰৱা আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা উক্ত ঘটনা গোপন কৰাৰহে অভিযোগ উত্থাপিত হৈছে হে উপায়হীন হৈ ভুক্তভোগী নাৰ্ছগৰাকীৰ পৰিয়ালে শনিবাৰে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখনি এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে মই একলিনৰ ৰিলেটিভৰ মানুহ হয় তাৰমানে আমি থানাত গৈছিলো থানাত যোৱাৰ পিছত তাহাঁতে একো একশ্যন লোৱা নাই যেহেতু আমাৰ একশ্যন ল'ব লাগে ছোৱালী এজনী এনেকৈ ৰাস্তাৰ পৰা ধৰি নি পেলাই যদি এনেকুৱা বেয়া কাম কৰিব পাৰে তেতিয়াহ'লে আমাৰ এইটো আইন লাগে আইনে এতিয়াও একো সিদ্ধান্ত লোৱা নাই কেছ দিছে ন কেছ দিছিলোঁ ছোৱালীটো আটলিমাৰ ছোৱালীটো এইটো মোৰ ভণ্টি হয় যেদিনাখন এক্সিডেণ্টটো হৈছে ইয়াত মই আগতে এক্সিডেণ্ট বুলি শুনিছোঁ পাছত হস্পিটেলত আহিছোঁ আহি পেলাই চাইছোঁ এক্সিডেণ্ট নহয় তো চোকা ওচৰে কোনোবা আঘাত কৰিছে পাছত পিছদিনাখন ইয়াত বৰদা থানাত গৈছোঁ গৈ পেলাই এজাহাৰ দিছোঁ সিহঁতে আহিছে আহি পেলাই ষ্টেটমেণ্ট ল'লে গৈ পিনে আকৌ আমাক যাব দিছোঁ তাত গৈ পেলাই সুধিছোঁ এতিয়া আসামী ধৰিবলৈ সিহঁতে আকৌ উল্টাকৈ কৈছে এইটো আমাৰ থানা নহয় এইটো হেৰিত যাব লাগিব নগাঁও যাব লাগিব এইটো আমাৰ কেছ নহয় এনেকুৱা কৈছে নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z